হাই, কি খবৰ? ভালে সকলোৰে? আজি মই আহিছোঁ আমাৰ এখেতৰ ঘৰলৈ, মানে গাঁৱৰ ঘৰলৈ। তাৰপিছত ইয়ালৈ আহিলে মই সদায় কাম কিবা কিবি লৈ আহোঁ। তাৰপিছত এখন চাদৰ এযোৰ কাঢ়ি হ'ল, তাৰপিছত আকৌ ভাবিছোঁ আৰু এযোৰ কৰোঁ। সেইকাৰণে মই এখন চাদৰ কৰিলোঁ, তিনিপাহ কৰিলোঁ ইয়াত আহিয়ে। এয়া আৰু ভিডিঅ'টো দিম বাৰু পিছত। এতিয়া মই এইখিনিয়ে কৰি আছোঁ। আৰু ইয়াত আহিলে যিহেতু ল'ৰাটো ৰাখিব নালাগে, সেইকাৰণে মই কিবা কিবি অকণ কৰিব পাৰোঁ নিজৰ কাম। পূৰা ককাক আইতাকৰ লগত খেলত ব্যস্ত। তাৰপিছত আজি মই ভাত বনাবলগীয়া হোৱা নাই, দেউতাকে ভাত বনাইছে। গতিকে আৰু মই কাপোৰকে এম্ব্ৰইডাৰী কৰোঁ। তাৰপিছত চাদৰ এখনো আনিছিলোঁ গুঠিবলৈ, চাওঁ কোনখন কৰোঁ। যিমানখিনি পাৰোঁ কাইলৈ যাবই লাগিব, সেইকাৰণে যিমানখিনি পাৰোঁ কৰোঁ। আৰু এনেই থাকি বৰিং লাগে, সেইকাৰণে কিবা কিবি কাম লৈয়ে আহোঁ। মই মানে যিখিনি কৰিব পাৰোঁ ইয়াত সেইখিনি লৈ আহোঁ। চিলাই কামবোৰতো কৰিব নোৱাৰোঁ ইয়াত, গতিকে হাতেৰে যিবোৰ কৰিব পাৰোঁ সেইখিনি কাম মই লৈ আহোঁ। আৰু আচলতে এনেকুৱা কাপোৰ মোৰ 4-5যোৰমান আছে, উকাকৈ আছিলে। তাতে মানে কি কাপোৰযোৰ এনেই চিম্পুলকৈ কৰিম আৰু কাপোৰৰ কোৱালিটিটো বহুত বেছিও ভাল নহয়, কিন্তু একেবাৰে বেয়াও নহয় ভালো নহয় ইমান। সেইকাৰণে বোলো চিম্পুলকৈ অকণ এম্ব্ৰইডাৰী কৰিম আৰু কাপোৰযোৰ মানে কাৰোবাক লাগে যদি দিও দিম। সেইকাৰণে ভাবিছোঁ এনেই কৰি থাকোঁ, কিনো কৰিম আৰু।